रही कि मेरी वाइफ प्रेग्नेंट है? सुबह 7 बजे से यहाँ पे आपकी जांच करनी है कि मैं यहाँ आके कह रहा हूँ। It's your responsibility. ডিজিচিয়ে প্ৰৱৰ্তন কৰা এটা নতুন নিয়ম, যাৰ ফলত ইণ্ডিগোত সৃষ্টি হৈছে সমস্যাৰ। 1 নৱেম্বৰৰ পৰা এটা নতুন নিয়ম কাৰ্যকৰী কৰা হ'ল। FDTL অৰ্থাৎ ফ্লাইট ডিউটি টাইম লিমিটেশ্যনৰে সৈতে জড়িত এটা নতুন নিয়ম কাৰ্যকৰী কৰা হ'ল। যিহেতুকে যিকোনো বিমান চলাবৰ বাবে থাকে পাইলট আৰু থাকে ক্ৰু সদস্য। এই দুয়োৰে অবিহনে বিমান এখন উৰিব নোৱাৰে আৰু এই পাইলট আৰু ক্ৰুসকলৰ ডিউটি টাইমিঙৰ সন্দৰ্ভতে কিছু পৰিৱৰ্তন কৰা হয়। ডিজিচিয়ে কোনোবাখিনিত অনুভৱ কৰিছিল যে পাইলট আৰু ক্ৰুসকলক অত্যধিক কাম কৰিবৰ বাবে বাধ্য কৰোৱা হৈছে আৰু অবিৰতভাৱে কৰা কামে বিপদ বৃদ্ধি কৰিব পাৰে। সেয়েহে 1 নৱেম্বৰৰ পৰা জিৰণিৰ সময়ৰ সন্দৰ্ভত অৰ্থাৎ ৰেষ্ট টাইমিঙৰ সন্দৰ্ভত নতুন কিছুমান নিয়ম জাৰি কৰা হয়। ক্ৰু সদস্যসকলৰ বাবে এটা সীমা আৰোপ কৰা হৈছিল যে তেওঁলোকে 8 ঘণ্টাৰ অধিক সময় ফ্লাইটত থাকিব নোৱাৰিব, এসপ্তাহত 35 ঘণ্টাৰ অধিক হ'ব নোৱাৰিব আৰু এমাহত 125 ঘণ্টাৰো অধিক সময় ডিউটি কৰিব নোৱাৰিব বা ফ্লাই কৰিব নোৱাৰিব। আৰু মেণ্ডেটৰী ৰেষ্ট পিৰিয়ডৰ কথাও ঘোষণা কৰিছিল ডিজিচিয়ে। পাইলটৰ বাবেও এটা নিয়ম আছিল যে প্ৰতি সপ্তাহত পাইলটে কমেও 2 দিন জিৰণি ল'ব আৰু ডিজিচিয়ে এক সিদ্ধান্ত লৈছিল যে যিকোনো দুটা সাপ্তাহিক জিৰণিৰ মাজৰ ব্যৱধান 168 ঘণ্টাৰ হ'ব লাগিব। FDTLৰ নিয়ম অনুসৰি পাইলটসকলৰ বাবে জিৰণি লোৱাটো বাধ্যতামূলক কৰা হয় আৰু ইয়াৰ ফলতেই বৃহৎ সংখ্যক পাইলটক জিৰণি ল'বলৈ দিয়া হৈছিল যদিও ইণ্ডিগোত প্ৰয়োজনীয় অতিৰিক্ত কৰ্মচাৰীৰ অভাৱ হয়, যাৰ বাবে বিমান সংস্থাটোৱে হাজাৰ হাজাৰ বিমান ধাৰাবাহিকভাৱে বাতিল কৰিবলগীয়া হয় আৰু ইয়াৰ পৰাই এই ডাঙৰ সমস্যাৰ আৰম্ভ হয়। একেবাৰে অন্তিম মুহূৰ্ততহে যাত্ৰীসকলে গম পায় যে তেওঁলোকৰ বিমানসমূহ কেঞ্চেল হৈছে। ইয়াৰ ফলতে বিমান বন্দৰত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।